জলকীয়া খেতি বাৰীলৈ আহিলোঁ। ওলাইছে ভোট জলকীয়া, এয়া ভোট জলকীয়া এটা দুটা ওলাই আছে, এতিয়া হ'বগৈ ষ্টাৰ্টিং হৈছে। আৰু এতিয়া আৰু কেইটামান দেখাই দিছোঁ। এইজোপাত চক এইখিনি হৈছেগৈ, এইখিনি। তাৰপিছত সেই বেমাৰটো কি আছিলে, বেমাৰ এটা হৈছে, হেৰি হৈছে যে খাই দিছে, এনেকুৱা হৈ গৈছে, ই খাই দিছে, ইপিনে কুটি খাই দিছে। কিহে খাইছে, কিহে কুটিছে, সেইটো যদি আপোনালোকে জানে কমেণ্ট কৰি জনাব। সেইটো এনেকুৱা হৈ গৈছে, বাকী একো প্ৰব্লেম হোৱা নাই, খালি এইটো এনেকুৱাই প্ৰব্লেম হৈছে, এইটো খাই দিছে, তাৰপিছত এনেকৈ ক'লা পৰি গৈছে। সেইটো হৈছে নাই? যোনজনে খেতি কৰিছে লগতে আছে, মোক আপোনালোকক দেখুৱাই আছোঁ। মই খেতি কৰা নাই, মানে আমাৰ গাঁৱৰ কৰিছে, গাঁৱৰ খেতিয়ক এজনী কৰিছে। মই সেই বাৰীলৈ আহিছিলোঁ চাবলৈ। তাৰপিছত যেতিয়া দেখুৱাইছিলে মোৰ এই জলকীয়া প্ৰব্লেমটো এনেকুৱা হৈছে, এইটো এনেকুৱা হৈ যোৱাৰ কাৰণে আপোনালোকক মই যদি জানে তেনেহ'লে জনাব কিয় এনেকুৱা হৈছে। এইটো এনে খাই দিছে, এইটো কিহে খাইছে এতিয়ালৈকে ধৰিব পৰা নাই। এনে অনুমান কৰিছোঁ এজনী ফৰিঙে খাইছে লিখা লাগিছে। দিনত ঠিকে থাকে, দিনত চাই থৈ যায়, ধুনীয়া হৈ থাকে, কিন্তু পিছদিনাখনি আহি পিনি দেখেহি এনে খাই দিয়ে, মানে এইটো কুটি পিনি খাই দিয়ে। এইটো এনেকৈ কেলৈ হৈছে, তো আপোনালোকে যদি জানে তেনেহ'লে জনাব, কমেণ্ট কৰি পিনি জনাব। ইয়াৰ প্ৰথম ভোট জলকীয়া প্ৰথম খেতি কৰা হৈছে। প্ৰথমতে এতিয়া গোটেই বাৰীখন আপোনালোকক দেখাই লৈছোঁ এবাৰ। ধুনীয়া হৈছে, মানে ধুনীয়া লাগিছে, প্ৰথম কৰিছে যদি মানে ধুনীয়া হৈছে খেতি। খালি প্ৰব্লেমটো এইটোৱে হৈছে, এইটো খাই দিছে। এইটো যদি আপোনালোকে জানে, নিশ্চয় আপোনালোকে ভাল খেতিও আছে, আপোনালোকে জনাব কেলৈ হৈছে। প্ৰথম কোৱাৰ কাৰণে এতিয়া ধৰিব পৰা নাই, কিন্তু আমি অনুমান কৰিছোঁ এইটো পোকে খাইছে বুলি, মানে পোক নহয়, ফৰিং এজনী খাইছে বুলি অনুমান কৰিছোঁ। বেলেগেও খাব পাৰে, আমি সিমানটো মানে নাজানো, সেইটোৱে হয় নাই? কৈ দিয়ক। আমি এতিয়ালৈকে বৰ্তমান গম পোৱা নাই যে এইটো বস্তু কি কাৰণে, এইটো কিহে খাইছে। এইটো ৰাতিৰ ভিতৰতে খাই দিয়ে, দিনত ঠিকে থাকে, দিনত ঠিকে থাকে। এতিয়া আমি এইটো যদি আমি ফলাফলটো কাৰোবাৰ পৰা যদি গম পাওঁ, তেতিয়া আমি উপকৃত হ'ম বুলি আমি ভাবিছোঁ। এতিয়া মই আহি পিনি বাৰীখন চালোঁ, বাৰীখন চাই পিনি মই সুধিলোঁ, আপুনি চৰকাৰ পিনৰ পৰা কিবা কিবি এনেকৈ সুবিধা পাইছে নেকি খেতি কৰাৰ কাৰণে? মানুহজনীতো ভোট জলকীয়াহে এবাৰ কৰিছে, বাকী খেতিটো কৰিয়ে থাকে বহুত বছৰ এতিয়া কৰি আছে খেতি, কিন্তু ভোট জলকীয়া এবাৰ প্ৰথম কৰিছে, কিন্তু বাকী খেতি কৰিয়ে থাকে, 12 মাহে খেতি কৰি থাকে। কিন্তু ভোট জলকীয়াটো আজি প্ৰথম বুলি কৈছোঁ, মানে প্ৰথম কৰিছে, মোক জনাইছে যে প্ৰথম ভোট জলকীয়াটো কৰিছে। কিন্তু মই তেতিয়া সুধিলোঁ, কৃষি লোন মই সুধিছিলোঁ এনেকৈ চৰকাৰ পিনৰ পৰা কিবা পাইছে নেকি? কৃষি লোনো পোৱা নাই বুলি কৈছে, কিন্তু লিষ্টত নামটো আছে। মই সেইদিনাখনি এটা ভিডিঅ' বনাই দিছিলোঁ, এইজনে মানুহজন আছিলে, ফুকন বুলি আছে নামটো, লিষ্টত আছে। যোনখন নেটত চাৰ্চ কৰি লিষ্টখন পায়, সেই লিষ্টত নামটো আছে, কিন্তু আপোনাৰ একাউণ্টটো কাৰ আছে নাজানো, খালি পইচাটো এইজনে নাপায়। সেইকাৰণে মই সুধিছিলোঁ, এতিয়া সুধোতে গম পালোঁ যে তেওঁ চৰকাৰ পিনৰ পৰা একো পোৱা নাই। যদি আৰু এনেকুৱা খেতি কৰা মানুহে পাব লাগে সাহাৰ্যবোৰ, মানে যোনবোৰ কৃষি লোন যি নহওক, কৃষি যোগেদি যোনবোৰ সাহাৰ্য নহওক, সেইটো এনেকুৱা মানুহ খেতি কৰা মানুহবোৰে পাব লাগে। কিন্তু খেতি কৰা মানুহবোৰে সেইটো পোৱা নাই, পাইছে বেলেগে, যোনবোৰ ঘৰত বহি আৰামত থাকে, যোনে খেতি নকৰে সেইবোৰে পাই আছে। কিন্তু যোনসকলে আচল খেতিয়ক, মানে খেতি কৰিছে, সেয়া সাহাৰ্যবোৰ মানে যোনটো আৰ্থিক অনুদানেই হ'ব নাই, আৰ্থিক অনুদান নহয়, মানে চৰকাৰ অনুদান, চৰকাৰে যিটো দিছে সেইটো মানে পোৱা নাই। সেইটো পাব লাগে একচুৱেলি, মই সেইকাৰণে দেখুৱালোঁ। সেইটো এতিয়া হ'লে মানে আমাৰো ভাল লাগে দিয়কচোন। আমাৰ নিজৰ গাঁৱৰ এজন খেতিয়ক যদি অলপ খেতি কৰি পিনি যদি উৎসাহ এটা দেখুৱাই, বেলেগ খাব পাব, খেতি কৰিবলৈ ইচ্ছুক হ'ব। ইচ্ছুক হ'ব। আমি একেতে খেতি বাৰীত আমি প্ৰায় মানুহক দেখুৱাওঁ। আমি এতিয়া মোকো মানিলে, মই দাদাহঁতৰ ঘৰলৈ আহিছিলোঁ, মোক মাতি আনিলে দেখুৱাবলৈ। তাৰপিছত মই ভাবিলোঁ এটা ভিডিঅ' বনাই লওঁ, ভাল লাগিলে দেখি, মোৰ বাৰীখন দেখি ভাল লাগিল, ধুনীয়া হৈছে। আপোনাৰ কচু দি থৈ দিয়া আছে, এইপিনে কচু আছে, এইপিনে জলকীয়া, কচু দি আছে।